এভৰিৱান, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মই ৰাতিপুৱা উঠিছোঁ 8টা বজাত। এতিয়া মই চাহ পানী খাই পেলাই আজৰি হৈছোঁ কাম বন কৰি। আজি হৈছে জুম্মা বাৰ, আব্বাহঁতে নামাজ পঢ়িব যাব, সেইকাৰণে ভাতৰ কাৰণে ৰেডি কৰোঁগৈ। মই এতিয়া যাম নৰসিংহৰ পাত আনিব। চোতালত কি ধুনীয়া ৰ'দ দেখিলোঁ, চাওকচোন। এনেকুৱা ৰ'দত কাপোৰ ধুই পেলাই শুকুৱাব ভাল। এতিয়া গৈ আছোঁ মই বাৰীৰ পিছফালে নৰসিংহৰ পাত ল'বৰ কাৰণে। গাইজ, আপোনালোকে এই কলথোক চিনি পাইছে নেকি কওকচোন? মই হ'লে কিন্তু চিনি পোৱা নাই, কি বা কল হয়। ইমানবোৰ গছ আছে, ক'ত কি গছ আছে মই ধৰিবই পৰা নাই। নৰসিংহৰ গছটো বিচাৰিয়ে পোৱা নাই, গম পাইনে? এই পোৱালিকেইটা চাওকচোন, ইমান ধুনীয়া ধুনীয়া গৰু পোৱালি নতুনকৈ জন্মিছে চাগে। এইটো যে পুখুৰীটো যে দেখিছে আপোনালোকে, আমি যেতিয়া সৰু সৰু আছিলোঁ তেতিয়া এই পুখুৰীটোতে গা ধুইছিলোঁ। তেতিয়া ইয়াৰ পানীবোৰ চাফা আছিলে, এতিয়া লেতেৰা হৈ গ'ল কাৰণ পানীবোৰ ক'তো ওলাই যাব নোৱাৰে। ইফালে মোক দাদাহঁতৰ ল'ৰাজনে মাতি আছে। ইমান ধুনীয়া ছাগলী পোৱালিকেইটা কি ধুনীয়াকৈ শুই আছে, ভাবিছে সিহঁতক ঘাঁহ দিব অনা বুলি। এতিয়া মই আহি পালোঁ ঘৰত, আহি দেখিলোঁ যে মায়ে ভাত তৰকাৰী বনাই আছে। ভালে হ'ল, মোৰ অলপ ৰেষ্ট হ'ল। এতিয়া সময় হৈছে 11:30। মই আৰুচিক অলপমান গাখীৰ দি প্ৰটিন খুৱাব ওলাইছোঁ। এইটো লিটিল জয়ৰ প্ৰটিন হয়, আপোনালোকেও খুৱাবচোন, বহুত ধুনীয়া হয়। বেবী খায়ো ভাল পায়। মই আৰুচিক গাখীৰত 1 চামুচ প্ৰটিন মিক্স কৰি দিছোঁ। আৰুচিক প্ৰটিন ৰেডি হৈ গ'ল। এইফালে মায়ে অলপ আলু ফ্ৰাই কৰি দিলে। তুমি এতিয়া খাব লাগিব, এয়া খাব লাগিব। হৰলিক্স আৰু আলু ফ্ৰাই খাব লাগিব। হৰলিক্সখিনি খাই লোৱা। নাই, এইটো হৰলিক্সখিনি খাব লাগিব। প্লিজ মাইনু। এইটো এটা লিটিল জয়ৰ ব্ৰেণ্ড হেল্থ গামিজ হয়, বহুত ধুনীয়া। আৰুচি খাই বহুত ভাল পায়। গামিজটো খাই দিয়া। গুড গাৰ্ল। কেনেকুৱা লাগিছে কৈ দিয়া। কেনেকুৱা লাগিছে খাই পেলাই? তুমি কৈ দিয়া কেনেকুৱা লাগিছে খাই পেলাই। ভাল লাগিছে নে নাই? লাইক কৰি দিব কোৱা। লাইক কেনেকৈ কৰে কৈ দিয়া, দেখাই দিয়া। আৰু এইফালে মায়ে বনাইছে চাটনিৰ যোগাৰ। এইফালে বহাই দিছে আপোনাৰ নৰসিংহ আৰু কাৱৈ মাছ। আৰু আজি দিনৰ সাজ ইমানেই আছিলে, আৰু বেঙেনা আলু দি পেলাই ভাজিছে। এইফালে আহি গ'ল মাছ বেপাৰী, আমি ৰাখিলোঁ অলপ মাছ। গধূলি বাজিছে 6টা। আমি এতিয়া ফুটবল খেল চাবলৈ যাব ৰেডি হৈছোঁ। আমাৰ বাহঁতৰ ঘৰৰ ওচৰতে ফুটবল খেল চলি আছে। এই চাওকচোন, আৰুচি ৰেডিয়ে হৈ গ'ল ফুটবল খেল চাবৰ কাৰণে। এতিয়া মই আহি পালোঁ মোৰ বাইটিৰ ঘৰত। অ' মাই গড! মই বাইটিহঁতৰ ঘৰলৈকে আহিছোঁ কাৰণ বাইটিহঁতৰ ঘৰৰ ওচৰতে হয় খেলখন। এইটো মোৰ বাইদেউ ছোৱালী হয়, আপোনালোকে দেখিব পাইছে। তাইৰ নাম হ'ল ইছা। এইজনী মোৰ বাইদেউ, এইজনী বাইদেউ। বাইদেউ ল'ৰাটো লাজ কিয় কৰা? এইটো মোৰ বাইদেউৰ ল'ৰা হয়। আমি এতিয়া ফুটবল খেলা চাব গৈ আছোঁ। আমি ফুটবল খেলা আহি পায়ে গ'লোঁ। এতিয়া খেল আৰম্ভ হ'ব। খেল এতিয়া আৰম্ভ হ'বই। ফাৰ্ষ্ট টাইম ছোৱালী খেলিব দিব।
আমি অহাৰ আগত ফুটবল খেলখন আৰম্ভ কৰাই নাছিলে, আমি অহাৰ লগে লগে ফুটবল খেলখন আৰম্ভ কৰি লৈছে। ভালে হ'ল, প্ৰথমৰ পৰা চাব পাইছোঁ আৰু প্ৰথম অৱস্থাতে খেলিব দিছে ছোৱালী পাৰ্টিক। মই কিন্তু ফুটবল খেলৰ ওপৰত কোনো অভিজ্ঞতা নাই, মই কোনোদিনে ফুটবল খেলা চাই পোৱা নাই, আজি ফাৰ্ষ্ট টাইম ফুটবল খেলা লাইভ চাই আছোঁ তাকো। আপোনালোকে চাওকচোন, ছোৱালীবিলাকে কিমান কষ্ট কৰি পেলাই এইবিলাক শিকিছে ন, বহুত মেহনত হয়। ছোৱালী হ'লেও এনেকুৱাই হ'ব লাগে, ইহঁতৰ অভিজ্ঞতা দেখি মই সঁচাকৈ প্ৰাউড ফিল কৰিছোঁ, ময়ো এজনী ছোৱালী। ফুটবল খেল চাব আহি গম পালোঁ যে নেকি বাঢ়িব বুলি অসমীয়া গায়ক। চাওক, এয়া নেকিবে গান গাব। এতিয়া বাজিছে ৰাতি 11:30। মই ঘৰ আহি পালোঁ। আহি পাই মই আৰুচিক অলপ চাফ চিকুণ কৰি দি পেলাই অলপ ভাত খুৱাই দিলোঁ আৰু ময়ো অলপ ভাত খাই ল'লোঁ। এতিয়া যাম মই শুবৰ কাৰণে। মোৰ এই ভিডিঅ'টি আপোনালোকে ফেচবুক পেজতো দেখা পাব। মই এটা নতুনকৈ পেজ খুলিছোঁ, মোৰ পেজটোৰ নাম হৈছে Runu&arushi। প্লিজ আপোনালোকে যদি মোৰ ফেচবুক পেজত ভিডিঅ'টি চাই তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু ভিডিঅ'টো যদি আপোনালোকে চাই ভাল পাইছে মোৰ, তেতিয়াহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। মোৰ চেনেলটো নতুন হয়, কিবা যদি ভুল হৈছে আপোনালোকে মোক ভুলবোৰ শুধৰাই দি পেলাই আশীৰ্বাদ দিব। আকৌ নতুন এটি ভিডিঅ'ত আপোনালোকক লগ পাম। তো আজিলৈ ইমানখিনি আছিল, বাই বাই।